Hello students, welcome to Srenikutha. আমি তোমালোকৰ ক্লাস 10 সায়েন্সৰ প্ৰথম পাঠ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণটো পঢ়ি আছিলো ঠিক আছে আৰু আজি আমি তোমালোকৰ কি পঢ়িম জানানে কেমিক্যাল ইকুৱেশ্যনছ মানে ৰাসায়নিক সমীকৰণ কাক কয় ঠিক আছে আজি ক্লাসটো কৰাৰ পিছত তোমালোকে গম পাবা যে ৰাসায়নিক সমীকৰণ কি বস্তু হয় একচুয়ালি ঠিক আছে তোমালোকে চোৱা আমি লাষ্ট ক্লাছত পঢ়িছিলো যে এডাল মেগনেছিয়াম আমি ফিটা লৈছিলো মেগনেছিয়াম ফিটাডালত আমি জুই লগাই দিছিলো জুই লগাই দেউতে কি হল হ'ব তোমাৰ এইখিনি ফিটাডাল তেতিয়া কি হ'ব তোমাৰ আমি সৰু সৰু বগা বগা মিহি মিহি পাউডাৰ পাই যাম হনে ফিটাডালত জুই লগাই দিয়া পিছত কি হৈ যাব সেই ফিটাডাল কি হৈ যাব বগা সৰু সৰু পাউডাৰ হৈ যাব এতিয়া যে এই পাউডাৰখিনি হল এইখিনি তোমাৰ কি হ'ব তোমাৰ মেগনেছিয়াম অক্সাইড বুজি পাইছা পাউডাৰখিনি কি হ'ব মেগনেছিয়াম অক্সাইড এতিয়া এডাল আছিল মেগনেছিয়াম আমি তাক বায়ুত জুই লগাই দিলু হনে আমাৰ ইয়াতো বায়ু আছে তো বায়ুত অক্সিজেন আছে আৰু অক্সিজেন গেছে কি কৰে জুই জ্বলোৱাত সহায় কৰে ঠিক আছে গতিকে আমি ক'ব পাৰো যে মেগনেছিয়াম ফিটাডালত আমি অক্সিজেনত জুই লগাই দিলু আৰু জুই লগাই দিউতে কি হল মেগনেছিয়াম ফিটাডাল গৈ পিলে কি হল গৈ তোমাৰ মেগনেছিয়াম অক্সাইড হল গৈ আৰু মেগনেছিয়াম অক্সাইডটো কি আছিল তোমাৰ পাউডাৰ আছিল বগা বগা পাউডাৰ ঠিক আছে এতিয়া চোৱা তোমালোকে এই গুটেটো যদি তোমালোকে ক'ব যোৱা এই তোমাৰ বিক্ৰিয়াটোক যে ক'ব যোৱা মেগনেছিয়ামডাল জ্বলাই আমি কি পাওঁ মেগনেছিয়াম অক্সাইড পালো এই তুমি গুটে বিক্ৰিয়াটো যদি ক'ব যোৱা তেতিয়া কি হ'ব তুমি বাক্যৰ ৰূপত ক'ব লাগিব যে বাক্যৰ ৰূপত তোমালোকে কেনেকৈ ক'বা যে মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় এটো ক'বা তোমালোক কাৰণ চোৱা এটো অপচন অলপ দীঘল হৈ যায় তুমি ক'বাচোন চোৱা মেগনেছিয়াম ফিটা এডাল অক্সিজেনত লগালে কি হৈ যায় মেগনেছিয়াম অক্সাইডলৈ ৰূপান্তৰিত হৈ যায় বা পৰিৱৰ্তিত হৈ যায় তো সায়েন্সৰ ষ্টুডেন্টে কিতেও তোমাৰ বস্তুবোৰ দীঘলীয়া নকৰে সায়েন্সৰ ষ্টুডেন্টে কি কৰে বস্তুবোৰ শৰ্ট কৰে গতিকে তোমালোকে কি ক'বা চোৱা এই বাক্যটো যে আমি এটা তোমাৰ কি শব্দত লিখিব পাৰো যেনে তোমাৰ মেগনেছিয়াম যোগ অক্সিজেন যেহেতু আমি মেগনেছিয়াম ডালত অক্সিজেনত জ্বলাও গতিকে আমি দুটা যোগ চিন দিব পাৰো লাইক তোমাৰ এনেকৈ চোৱা মেগনেছিয়াম ডাল যোগ চিন দিলু অক্সিজেন দিলু তাৰপিছত মেগনেছিয়াম ডাল জ্বলোৱাৰ পিছত কি হল তোমাৰ কাৰ্চিন এডাল থাকিব ঠিক আছে এনেকৈ তোমাৰ কাৰ্চিন এডাল থাকিব কাৰ্চিন হৈ পিলে আমি নতুন বস্তুটো কি পালো মেগনেছিয়াম অক্সাইড পালো এটো হৈছে তোমাৰ মেগনেছিয়াম অক্সাইড চোৱা এতিয়া আমি এটো কি কৰিলো শব্দ সমীকৰণ ৰূপত লিখিব পাৰিলো প্ৰথমতেটো আমি এটা বাক্য কৈছিলো যে বাক্যটো কি আছিল আমি দীঘলীয়াকৈ কৈ দিছিলো যে মেগনেছিয়াম ফিটাডাল অক্সিজেনত জ্বলালে আমি মেগনেছিয়াম অক্সাইড পাওঁ কিন্তু এতিয়া তোমালোকে শব্দ সমীকৰণৰ ৰূপত ক'ব পাৰা যে ডাইৰেক্ট মেগনেছিয়াম যোগ অক্সিজেন আৰু দুইটা মিলি কি হৈছে কাৰ্চিন এডাল দি আমি কি লিখিম মেগনেছিয়াম অক্সাইড লিখিম এটো মেগনেছিয়াম অক্সাইড লিখিম ঠিক আছে তো ছয়টো কিমান ছুটি হৈ গল গুটেই বাক্যটো কিমানবোৰ শব্দ আছিল চোৱা এই বাক্যটো তোমাৰ কিমান শব্দ আছিল হেতু চোৱা বহুত শব্দ আছিল 7-8টা মান বা 10টা মান শব্দ আছিল কিন্তু ইয়াত আমি জাস্ট তিনিটা শব্দতে শেষ কৰি দিলো মেগনেছিয়াম যোগ অক্সিজেন দুটা শব্দ কাৰ্চিন এডাল দি কি লিখিলো মেগনেছিয়াম অক্সাইড ঠিক আছে তিনিটা শব্দত আমি শেষ কৰি দিলো গতিকে এইটো কয় তোমাৰ কি বুলি জানানে শব্দ সমীকৰণ যাক ইংলিছত কোৱা হয় ওয়াৰ্ড ইকুৱেশ্যন এটা সেন্টেন্সক আমি ওয়াৰ্ড ইকুৱেশ্যনলৈ লিখি ললো বুজিলা এতিয়া চোৱা এইখিনিও ঠিকে আছে তোমালোকে বুজিলা কি যে বাক্য এটাক আমি কি কৰিব পাৰো শব্দ ৰূপত লিখিব পাৰো বুজিলা হেতুকে কয় শব্দ সমীকৰণ এতিয়া এইখিনিলৈ ঠিকে আছে এতিয়া তুমি ভাবাচোন ইয়াত তোমাৰ কি হল মেগনেছিয়াম আৰু অক্সিজেন দুইটা যে যোগ চিন দি লিখিলো ৰাসায়নিক বিক্ৰিয়াটোত ইহঁতৰ কি হল তোমাৰ ৰাসায়নিক পৰিৱৰ্তন হল মেগনেছিয়াম আৰু অক্সিজেনৰ কি হল তোমাৰ ৰাসায়নিক পৰিৱৰ্তন হল ৰাসায়নিক পৰিৱৰ্তন হৈ তোমাৰ নতুন পদাৰ্থ কি গঠন হল মেগনেছিয়াম অক্সাইড ঠিক আছে মানে ইহঁত এই দুটাৰ পদাৰ্থ তোমাৰ মেগনেছিয়াম আৰু অক্সিজেনৰ কি হল ৰাসায়নিক পৰিৱৰ্তন হল ইহঁতৰ ৰাসায়নিক পৰিৱৰ্তন হৈ পিলে আমি নতুন পদাৰ্থ এটা পাইছো হেতু হৈ যায় কি তোমাৰ মেগনেছিয়াম অক্সাইড বুজি পালা এতিয়া চোৱা এটা এই গুটেটো এটা বিক্ৰিয়া হয় নহয় এই গুটেটো এটা বিক্ৰিয়া হয় মেগনেছিয়ামৰ পৰা তোমাৰ অক্সিজেনলৈ গুটেটো এটা বিক্ৰিয়া হয় এতিয়া এই বিক্ৰিয়াটোত যি বস্তুৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিছে মানে তোমাৰ মেগনেছিয়াম আৰু অক্সিজেনৰ ইহঁতক কি কয় বিক্ৰিয়ক বুলি কয় বুজি পাইছা বিক্ৰিয়ক বুলি কয় সদায় মনত ৰাখিবা আৰু ইংলিছত কোৱা হয় তোমাৰ ৰিয়েক্টেন্স এটা ৰাসায়নিক বিক্ৰিয়াত
ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থবোৰক বিক্ৰিয়ক বোলে এতিয়া চোৱা এতিয়া বিক্ৰিয়াজাতটো কি ইয়াত মেগনেছিয়াম অক্সাইডটো কি হৈছে তোমাৰ বিক্ৰিয়াজাত মানে কি ই তোমাৰ কি হৈছে ৰাসায়নিক বিক্ৰিয়া এটাত গঠন হোৱা নতুন পদাৰ্থটো হৈছে কি বিক্ৰিয়াজাত আৰু ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থ কেইটা কি তোমাৰ বিক্ৰিয়ক সেই দুটা বস্তু সদায় মনত ৰাখিবা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত তো আমি এইখিনিলৈ ক্লিয়াৰ হ'ল এতিয়া তোমালোকেতো অলৰেডি যিটো শিকিলা সেইটো আসলে শব্দ সমীকৰণ যাক আমি মেগনেছিয়াম যোগ অক্সিজেন লিখি মেগনেছিয়াম অক্সাইড লিখিলো কিন্তু এতিয়া তোমালোকে শিকিবা যে ৰাসায়নিক সমীকৰণ কেনেকৈ লিখে বুজি পালা নে এতিয়া তোমালোকে ক্লাস 9 যে পাইছিলা ৰাসায়নিক সংকেত কিছুমান মনত আছে নে মনত পেলোৱাচোন মেগনেছিয়ামৰ ৰাসায়নিক সংকেত হৈছিল কি তোমাৰ mg হৈছিল ঠিক আছে তাৰপিছত অক্সিজেন গেছত থকা যেটো তোমাৰ পাৰ্টিকল অক্সিজেনৰ তোমাৰ কি হৈছে ৰাসায়নিক সংকেত কি হৈছে O2 ঠিক আছে এতিয়া তুমি মন কোৱা আমি যে ওপৰত যে পাইছিলো তোমাৰ এইটো মেগনেছিয়াম এক সেকেন্ড মই ইংটো চেঞ্জ কৰি লৈছো ইয়াত আমি যেটো মেগনেছিয়াম পাইছিলো তাৰ ঠাইত আমি কি দিলো mg দিলো বুজি পালা না নাই এতিয়া ইয়াত আমাৰ কি আছিল অক্সিজেন আছিল এতিয়া আমি অক্সিজেনৰ ঠাইত কি দিলো O2 দিলো বুজি পালা এতিয়া তোমাৰ মেগনেছিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত হৈছে কি তোমাৰ জানানে MgO মেগনেছিয়াম অক্সাইডটো কেনেকৈ লিখা হয় তোমাৰ MgO বুলি লিখা হয় গতিকে যেতিয়া তোমালোকে শব্দ সমীকৰণ এটাত মানে এনেকুৱা শব্দ সমীকৰণত তোমালোকে যেতিয়া ৰাসায়নিক সংকেত বহুৱাই দিবা তেতিয়া আমি পাই যাম কি এটা ৰাসায়নিক সমীকৰণ আৰু এনেকৈ তোমাৰ ৰাসায়নিক সমীকৰণবোৰ লিখে এতিয়া তোমালোকে এটা বস্তু মন কৰা ঠিক আছে এইটো সমীকৰণত মেগনেছিয়াম কাৰ্চিনডালৰ বাওঁফালে মেগনেছিয়াম আছে এটা হয়নে আৰু কাৰ্চিনডালৰ সোঁফালে মানে বিক্ৰিয়াজাতত মেগনেছিয়াম আছে কেটা এটা mg বুলি আছে আমি গম পাওঁ যে mg মানে মেগনেছিয়াম আছে এটা এতিয়া তুমি চোৱা কিন্তু O2 ইয়াত তোমাৰ অক্সিজেন এটম দুটা আছে দুটা O আৰু O লগ হৈ তোমাৰ O2 হৈছে ঠিক আছে এতিয়া ইয়াত যে তোমাৰ অক্সিজেন এটম দুটা আছে কিন্তু ইয়াত MgO ত অক্সিজেনটো এটাহে আছে মেগনেছিয়ামৰ ভৰ দুইফালে একে আছে কিন্তু অক্সিজেনৰ ভৰ দুইফালে একে নাই অক্সিজেনৰ ইফালে দুটা এটম আছে ইফালে এটা এটম আছে মানে কি বুঝলা যে এইটো তোমাৰ ব্যালেন্স হৈ থাকা নাই সমতুলিত হৈ থাকা নাই ইয়াৰ ভৰ দুইফালে তোমাৰ বেলেগ বিক্ৰিয়কক আৰু বিক্ৰিয়াজাত দুইফালে তোমাৰ ভৰবোৰ সমান নহয় আৰু যেহেতু ইয়াৰ ভৰবোৰ সমান নহয় কিন্তু এটো এটা তোমাৰ ৰাসায়নিক সমীকৰণ হয় ঠিক আছে ইয়াকে তোমাৰ কি বুলি কোৱা হয় অসমতুলিত সমীকৰণ বুলি কোৱা হয় বুজি পালা না অসমতুলিত যদি তোমাৰ মেগনেছিয়াম এটা ইফালে তোমাৰ দুইফালে এটা থাকিল হয় অক্সিজেন সোঁফালে এটা বাওঁফালে এটা থাকিল হয় কাৰ্চিনডালৰ দুইফালে তেতিয়া তোমাৰ এইবোৰ কি হল হয় গম পাইছানে সমতুলিত হল হয় ইয়াত যেহেতু মেগনেছিয়ামটো একে আছে ঠিকে কিন্তু অক্সিজেনটো বেলেগ আছে বাওঁফালে অক্সিজেন দুটা আছে সোঁফালে অক্সিজেন এটা আছে যেহেতু দুইফালে অক্সিজেন বেলেগ গতিকে আমি তো কি কওঁ এইটো এটা তোমাৰ অসমতুলিত সমীকৰণ বুলি আমি ইয়াক কওঁ অসমতুলিত আৰু কিয় কাৰণ সমীকৰণটোৰ দুইফালৰ ভৰ একে নহয় মেগনেছিয়াম একে আছে কিন্তু অক্সিজেন তোমাৰ একে থকা নাই গতিকে এইটোক তোমাৰ কি বুলি কোৱা হয় জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় যিবোৰ সমীকৰণ তোমাৰ অসমতুলিত যিবোৰ তোমাৰ ব্যালেন্স হৈ নাথাকে সিহঁতক কি বুলি কয় জকা ৰাসায়নিক সমীকৰণ বুলি কয় ঠিক আছে স্কেলেটাল কেমিক্যাল ইকুৱেশ্যন বুলি কয় তো তোমালোকে আজি বুঝলা যে প্ৰথমতে আমি বাক্যৰ ৰূপত এটা ৰাসায়নিক বিক্ৰিয়া কৰলো তাৰপিছত শব্দ সমীকৰণ লিখিলো তাৰপিছত ৰাসায়নিক সংকেত আমি ব্যৱহাৰ কৰি কি লিখিলো ৰাসায়নিক সমীকৰণ লিখিলো আমি ৰাসায়নিক সমীকৰণ শিকিয়ে শেষ কৰি থোৱা নাই আমি পঢ়িলো কি যে ব্যালেন্সড হৈ নাথাকিলে সমতুলিত হৈ নাথাকিলে ভৰ দুইফালে যদি একে নাথাকে কাৰ্চিনডালৰ সোঁফালে আৰু বাওঁফালে তা কি বুলি কোৱা হয় অসমতুলিত সমীকৰণ বুলি কোৱা হয় তো আমি নেক্সট ক্লাছত পঢ়িম যে অসমতুলিত সমীকৰণ এটাক কেনেকৈ আমি সমতুলিত কৰিব পাৰো মানে কেনেকৈ আমি জকা ৰাসায়নিক সমীকৰণ এটাক সমতুলিত সমীকৰণ কৰিব পাৰো আমি নেক্সট ক্লাছত পঢ়িম তো ষ্টুডেন্ট আজিলৈ ইমানেই থ্যাংক ইউ